নমস্কাৰ। কবিতাৰ শিৰোনাম অস্তিত্বৰ সংকটত শব্দ। কবি নীলাক্ষী দত্ত। আবৃত্তি কৰিছে আস্থাৰাণী শইকীয়া। শব্দবোৰেও ভুগিছে নেকি অস্তিত্বহীনতাৰ যন্ত্ৰণা? যিদৰে অস্তিত্বৰ সংকটত ব্যতিব্যস্ত হৃদয়ে অন্বেষণ কৰিছে এটা সঠিক ঠিকনা। সেই দিনবোৰেই ভাল আছিল, যিবোৰ দিনত বুকুৰ বৰ্ষৰ শূন্য আছিল, নাছিল হুমুনিয়া হো। শব্দবোৰ বুকুতেই উপজি বুকুতেই সমাধিস্থ হৈছিল, নাছিল ক্ষুদ্ৰতম বিখাৰ। যেতিয়াই শব্দবোৰে অনুভৱৰ পাখেৰে উৰিছিল বিশালতাৰ সন্ধানত, সংকীৰ্ণতাৰ জখলাত হেৰুৱাইছিল নিজৰে অস্তিত্ব। যিয়ে হেৰুৱাইছে ভৰিৰ তলৰ খোপনি অথবা মাটিত খামুচি ধৰা শিপা, সিয়ে বুজে কিদৰে হৃদয় হেৰুৱাই জীৱন যুঁজত ৰণুৱা হোৱাৰ বাসনা। তাতোকৈ নিৰ্জন দ্বীপেই ভাল, য'ত নাথাকে অস্তিত্বৰ অন্বেষণত নিজৰ যোগ্যতাক প্ৰতিপন্ন কৰাৰ হাবিয়াস। যি হাবিয়াসে ধ্বংস কৰি অন্তঃস্ৰোত নদীৰ দৰে বৈ থকা অনুভৱত পাৰ উপচি যোৱা হৃদয়ৰ কাকলি। শব্দবোৰ ৰৈ গৈছে বুকুত, যেনেকৈ ৰৈ যায় সময় বিষাদৰ বন্যা হৈ, ৰৈ যায় অনুভৱৰ কলম এটা কবিতা সৃষ্টি কৰিব নোৱাৰাৰ দুখত। শব্দবোৰ এতিয়া অস্তিত্ব সংকটৰ কবলত। ধন্যবাদ।